বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম হৈছে জয় আৰু মই আজি আপোনালোকলৈ লৈ আনিছোঁ এটা নতুন টাইপৰ ভিডিঅ'। বন্ধুসকল আপোনালোকে জানেনে আমি যিবোৰ মোবাইল নাম্বাৰ ব্যৱহাৰ কৰোঁ সেইবোৰৰ আগত 6789 কিয় থাকে আৰু 12345 কিয় নাথাকে? বন্ধুসকল TRAI অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া, যিয়ে নেকি ভাৰতৰ সকলো মোবাইলৰ লগতে জড়িত আৰু যাৰ লগতে ভাৰতৰ সকলো মোবাইল আৰু কমিউনিকেশ্যন ৰিলেটেড যিকোনো ডিচিশ্যন ল'ব পৰা পাৱাৰ আছে। ভাৰতৰ শক্তিশালী অথৰিটিসমূহৰ ভিতৰত থকা TRAI, যিয়ে এইটো ডিচাইড কৰিলে যে 0 এটা STD নাম্বাৰ হয়। মনত আছেনে আগতে যিকোনো মোবাইল নাম্বাৰৰ আগতে 0 লগাবলগীয়া হৈছিল? এই 0টোৱে অকল প্ৰেফিক্সৰহে কাম কৰিছে, যোনটো কেৱল মোবাইল নাম্বাৰটোৰ আগফালেহে লগোৱা হয়, কিন্তু ই একচুৱেল নাম্বাৰ নহয়। আৰু একৰ কথা ক'বলৈ গ'লে একেৰে আৰম্ভ হোৱা নাম্বাৰবোৰ বিশেষকৈ পুলিচৰ থাকে, যেনেকৈ 100, এম্বুলেন্সৰ 108 আৰু ফায়াৰ উইকেটৰ দৰে যোনবোৰ ইমাৰ্জেঞ্চি আৰু স্পেচিয়েল ছাৰ্ভিচ ৰিলেটেড নাম্বাৰ থাকে, তাৰ লগত জড়িত নাম্বাৰবোৰহে একেৰে আৰম্ভ হোৱা দেখা যায়। তাৰ পাছত আহে 2, 3, 4, 5। এনেকুৱা নহয় যে 2, 3, 4, 5ৰ পৰা আৰম্ভ হোৱা নাম্বাৰ নাথাকে। 2, 3, 4, 5ৰে আৰম্ভ হোৱা নাম্বাৰবিলাক লেণ্ডলাইনত ব্যৱহাৰ কৰা দেখা যায়। আৰু বাকী থাকিলে 6, 7, 8, 9 এইকেইটা নাম্বাৰ নৰ্মেল ফোন নাম্বাৰত ব্যৱহাৰ কৰা হয়। আৰু বন্ধুসকল আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে এই ফোন নাম্বাৰবিলাক পৃথিৱীত সৰ্বমুঠ কিমান আছে, আৰু সদায় যদি আমি এনেকৈ নতুন নাম্বাৰ উলিয়াই গৈ থাকোঁ তেন্তে এই নাম্বাৰবিলাক কেতিয়াবা শেষ হৈ যাব নেকি? তেন্তে ইয়াৰ উত্তৰ হ'ল নহয়। যেতিয়ালৈকে ইউনিভাৰ্ছ আছে তেতিয়ালৈকে এই নাম্বাৰবিলাক শেষ কৰাটো সম্ভৱ নহয়। তেন্তে বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।